মাধৱদেৱৰ জন্মক্ষেত্ৰত সেই পুণ্যভূমিত কবি সাহিত্যিক শিল্পীৰ জন্ম নহবনে? হ'ব দে ভাইটি ৰূপময়, তই দেখোন এইবাৰো তোৰ কবিতাৰ অলংকাৰ কৰি ললি মোক। মই আচৰিত হৈছো। তই আগবাঢ়ি যা, তই আগবাঢ়ি যা, আগবাঢ়ি যা। আমাৰ কবিতাৰ শিৰোনাম মই এজন সীমান্তৰ সঁচা সৈনিক। মই এজন সীমান্তৰ সঁচা সৈনিক। মই এজন সীমান্তৰ সঁচা সৈনিক। স্বদেশৰ বাতৰি লৈ চিৰ জাগ্ৰত প্ৰহৰী হৈ সদায় থাকো মই সীমান্ত সুৰক্ষাৰ দায়িত্ব লৈ। ঘুষখোৰ দুনিয়াখনৰ পৰা, স্বাৰ্থপৰ ঘুষখোৰ দুনিয়াখনৰ পৰা মই বহু নিলগত প্ৰতিৰক্ষাৰ স্বাৰ্থত। দেশৰ সুৰক্ষা আৰু জনতাৰ স্বাৰ্থই হ'ল মোৰ প্ৰধান লক্ষ্য। পিছে মোৰ এই দেশৰ কিছু মানুহৰ আন্তৰিক সেৱাক লৈ মোৰ সন্দেহ হয়। মাজে মাজে কেতিয়াবা দেশৰ ভিতৰুৱা দুৰ্নীতিৰ খবৰ বাতৰিবিলাক দেখিলে শুনিলে চমকি ভমকি উঠে মোৰ শুনিতৰ কলিজা। যেনে তিয়াই ধৰি ধৰি সেই দুৰ্নীতি পৰায়ণ অধম মানুহবিলাকক সীমান্তত আমনি কৰা বহি শত্ৰু নিধনৰ বাবে ৰখা সেই কামান বা বুলেটৰ গুলিৰে যেন এতিয়াই থকা সৰকা কৰি থৈ আহিমগৈ মানুহৰ তেজ পিয়া সেই অধমহঁতক ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে চহৰে নগৰে বিচাৰি গৈ গৈ। মই এজন সৈনিক। স্বদেশৰ খবৰ ভাল হলে মোৰো বৰ ভাল লাগে। পিছে স্বাৰ্থপৰ দুনিয়াখনত প্ৰায় প্ৰত্যেকজন ব্যক্তিয়েচোন আজি নিজৰ নিজৰ কিবা নহয় কিবা এটা স্বাৰ্থ সিদ্ধিক লৈ ব্যস্ত আৰু ব্যস্ত, অতি ব্যস্ত। কেৱল স্বাৰ্থৰ আকৰতেই যেন সকলো পৰতেই মনক ৰাখিছে ন্যস্ত। কথাবোৰ শুনি বেয়া লাগে। আৰে দেশ ৰখিছো আমি, দেশ ৰখিছো আমি। জনতাৰ সকলোতেই সুৰক্ষাৰ বাবে কষ্ট কৰিছো আমি। দিন ৰাতিৰ বৈষম্য নোহোৱাকৈ তন্দ্ৰাহীন কৰ্তব্যত দেহা গলাইছো আমি। আৰু সিহঁতৰ কোনোবাই আকৌ ইমানৰ পাছতো দুৰ্নীতিৰ বেপাৰ কৰে। আৰে কোনোবাই যদি ডিউটি আৱাৰত টেবুলৰ তলেৰে বিক্ৰী হৈ গৈছে, আন কোনোবাই আকৌ ভিন্ন ভিন্ন পন্থাৰে নিজৰ পকেট গৰম কৰিছে। দেশ আগবাঢ়িব কেনেকৈ? আৰে সৎ পথত উপাৰ্জন নাই নেকি? কোনোবাই যদি জাতিৰ বাবে প্ৰাণ বিসৰ্জিছে, মানুহৰ বাবে খাটি খাটি আনৰ হিতৰ বাবে সাধি সাধি নিজকে বিলাই মৰিছে, আৰু আন কোনোবাই সকলো পৰতে পৰৰ অপকাৰৰ স্বাৰ্থতেই অজীৰ্ণ সুখত ভুগি ভুগি মৰিছে। মুঠতে উপাৰ্জনৰ বক্ৰপথেৰেই, সেই লোভিয়া বক্ৰপথেৰেই কত শত শত জনে আনক ঠগি ঠগি আনক শোষণ কৰি কৰি জীৱন তৰিছে। পিছে মই এজন সৈনিক। সীমান্ত সুৰক্ষা আৰু জনতাৰ নিৰাপত্তাৰ গভীৰ দায়িত্ব সদায় মোৰ ওপৰত। মোৰ দেশৰ, মোৰ আইৰ প্ৰতিজন সন্তানৰ শান্তি সুৰক্ষা নিৰাপত্তাৰ দৰে এই কঠোৰ মহৎ গধুৰ দায়িত্বৰ মহাভাৰ মোৰ দৰে লক্ষ লক্ষ হাজাৰ হাজাৰ সৈনিকৰ ওপৰতেই ন্যস্ত। প্ৰতিশ্ৰুতিবদ্ধ মই, ৰজাঘৰীয়া মাহেকীয়া লোৱা সীমান্তৰক্ষীয়া মই। সকলো পৰৰ সতৰ্কৰে সীমান্ত সজাও সাহসৰ শব্দেৰে, কলিজাৰ অদম্য উৎসাহী নিশ্চিন্ত নিভাজেৰে। অনবৰতে সীমান্তৰ সিপাৰৰ পৰা অহা শত্ৰুৰ বুলেটেৰে বুকুত আঘাত লৈ দেশ ৰক্ষাৰ বাবে ক্ষত বিক্ষত হবলৈ মই সদা প্ৰস্তুত। দিন ৰাতি উজাগৰি ঠিকনা লৈ দেশৰ বাবে ডিউটি কৰো মই অদম্য হেঁপাহ লৈ। মই নিবিচাৰো কোনো দিন শীতাপ নিয়ন্ত্ৰিত বিলাসী কোঠাত সপোনৰ বিলাসবহুল সময় কটাবলৈ, অথবা পাহৰি যাওঁ সেই বিলাসৰ খেতেলিত কোনোবা মায়াবী ৰমণী অথবা প্ৰেয়সী সঞ্জনীৰ সৈতে কটাব পৰা সম্ভাৱ্য সময়ৰ সেই সপোন মধু জামিনী ৰচিবলৈ। কেতিয়াবা পাহৰি যাওঁ কৰ্তব্যৰ তাগিদাত মোৰো যে এখন ঘৰ আছে, মোৰো যে এগৰাকী প্ৰেয়সীয়ে বাট চাই আছে ল'ৰা ছোৱালীহঁতৰ সৈতে এই মাটিৰ পৃথিৱীৰ মোহনীয়া একোনৰে কোনোবা ক'ৰবাত। পঞ্চতাৰকা হোটেলৰ সেই বিলাসী জীৱন জানো আমি বিচাৰিছো কাহানি বা? অস্ত্ৰৰ ঝনঝননি আমাৰ প্ৰতিপল অনুপলৰ, কলিজাৰ প্ৰতিটো পাল তেজতেই বিলীনৰ লগৰী। আইলৈ আজি মোৰ বৰকৈ মনত পৰিছে। বাৰুদৰ বিকট শব্দত ঢোলৰ গমগমনি পাহৰি পেলালো কেতিয়াবাই পাহৰি পেলালো কৰ্তব্যৰ চিৰাচৰিত নিয়মত পেপাৰ সুৰীয়া সেই মোহনীয়া মাতষাৰো। হেৰ দীপাৱলীৰ ফটকাবোৰৰ কথা আজি বৰকৈ মনত পৰিছে অ ভাই।
পিছে মেচিন গানৰ পোহৰেৰে ৰক্ত ফাকু খেলোতে খেলোতে পাহৰি পেলালো দেৱালীৰ জকমকীয়া ৰূপোৱালী সোণোৱালী চিকমিকিয়া মিচিকিয়া পোহৰৰ সেই মৌ মিঠা জলমল। কিয়নো মই এজন সৈনিক, যুদ্ধ মোৰ আজন্মৰ লগৰী, অস্ত্ৰ মোৰ কলিজাৰ ঝনঝননি। বৰকৈ মনত পৰে আইলৈ কেতিয়াবা। আছেনে বাৰু দগমগাই উজলি উজলি মোৰ আইৰ শিৰৰ সেই ধুনীয়া ভমভমীয়া ৰঙা সিন্দুৰকণ? পিতায়েও বাৰু এতিয়া মোক বিচাৰি ফুৰিছে নেকি জনসমাগম বিলাকত? কত যে আত্মীয়তাৰ বিয়োগ হল, চিতাগ্নিৰ কাষত উপস্থিত থকাৰ সেই সৌভাগ্যকণো যে হেৰাই গল। সাধাৰণ মানুহৰ বহুতেই আকৌ মৃত্যুৰ ভয়ত পলাই থাকিয়েই নিজৰ সাহস সামৰে। কিয়নো মই পিছে বিচলিত নহওঁ? কিয়নো মই সৈনিক, মৃত্যুৰ পূজাৰী। আৰে কলিজাত স্বদেশৰ নিৰাপত্তাৰ মনোকামনা লৈ অকলশৰীয়াকৈ বহু কাল ধুমুহা দুখৰ ঘোৰ অমানিশা পাৰ হৈ এই স্বদেশ প্ৰেমী জীৱনটো কঢ়িয়াই ফুৰিছো একমাত্ৰ মোৰ দেশৰ বাবে, মোৰ জন্মভূমি আইৰ বাবে উৎসৰ্গিত। কিয়নো মই এজন সীমান্তৰ সঁচা সৈনিক।